নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ সজিনা ফুলৰ পকৰি। সজিনা ফুলৰ পকৰি আমিনো কেনেকৈ খাইছোঁ আপোনালোককো দেখুৱাওঁ। বলক তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমি লৈছোঁ সজিনা ফুল, কাটি লোৱা পিঁয়াজ এটা, জলকীয়া, বেকিং চ'ডা, মিঠাতেল, ময়দা, সোৱাদ অনুসৰি নিমখ। সজিনা ফুলখিনি আমি ভালদৰে ধুই লৈছোঁ আৰু এতিয়া তাত আমি দিম আধা কাপ ময়দা গুড়ি। আপোনালোকে যদি বিচাৰে তেন্তে বেচন নাইবা আটা গুড়িও ব্যৱহাৰ কৰিব পাৰে। আমি যেনিবা ইয়াত ময়দা ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি ইয়াত দিম এটা সৰুকৈ কুটি লোৱা জলকীয়া আৰু এটা কাটি লোৱা পিঁয়াজ। পিঁয়াজৰ পাহিখিনি ভালদৰে খোল খাবলৈ আমি অলপমান মোহাৰি দিছোঁ। আপোনালোকে যদি বিচাৰে ইয়াত মছলাও এড কৰিব পাৰে। আমি চিম্পুল ষ্টাইলত বনাইছোঁ বাবে মছলাটো ইউজ কৰা নাই। এতিয়া আমি ইয়াত দিম সোৱাদ অনুসৰি নিমখ আৰু 1 চামুচ বেকিং চ'ডা। আপোনালোকে যদি বিচাৰে তেন্তে ইয়াত বন্ধাকবি নাইবা গাজৰ নাইবা আলু আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো শাক পাচলি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে যি খাই ভাল পায় ইয়াত আপোনালোকে এড কৰিব পাৰে। এতিয়া আমি ইয়াত দিম পানী আৰু বেটাৰটো এনেধৰণে বনাই ল'ম যাতে বেছি ঢিলাও নহয় আৰু খুব বেছি টানো নহয়। মিডিয়াম ফ্লেমত এখন কেৰাহীত আমি অলপ তেল গৰম হ'বলৈ দিম আৰু তেলখিনি বেছি গৰম নহওঁতে আমি তাত অকণকৈ বেটাৰটো দি যাম। তেলখিনি বেছি গৰম হ'লে আমাৰ পকৰিটো জ্বলি যাব। এনেদৰে আমি পকৰিটো দুইটা ছাইডে ভাজি ল'ম। পকৰিটো ৰেডি হৈছেনে নাই আপোনালোকে যদি বিচাৰে তেনেহ'লে এটা পকৰি ভাঙি চাব পাৰে। মাছ অংশটো যেতিয়া অলপ কোমল হ'ব আৰু বাহিৰখিনি যেতিয়া ক্ৰিস্পি হ'ব আৰু দুইটা ছাইডে গল্ডেন ব্ৰাউন হ'ব, কালাৰটো বহুত ধুনীয়া আহে, আপোনালোকে তেতিয়া গম পাব যে আমাৰ পকৰিটো ৰেডি হৈ গৈছে। আমাৰ পকৰি ৰেডি হৈ গৈছে। চাওকচোন কালাৰটো ইমান ধুনীয়া আহিছে। চাহৰ লগত খাবলৈ এটা পাৰফেক্ট স্নেক হয় ই। আপোনালোকে গৰমে গৰমে চাহৰ লগত খাই চাওকচোন আৰু মোক কমেণ্ট কৰি জনাব যে আপোনালোকে খাই কেনেকুৱা পালে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ নতুন আৰু চিম্পল ভিডিঅ' পাই দিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।